ৰাজ্যত পুনৰ ভুলুণ্ঠিত মানৱতা। চিকিৎসা অবিহনে এজনী অসহায় বিকাৰগ্ৰস্ত মহিলা পৰি থাকিল চাপৰ প্ৰাথমিক চিকিৎসালয়ৰ সন্মুখত। খবৰ ল'বলৈও যেন আৰহী নাই কোনো সদাশয় ব্যক্তিৰ। অৱশেষত স্থানীয় সাংবাদিক প্ৰশাসনৰ সহযোগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। মই আজি ৰাজপথেদি চাপৰ টাউনৰ মাজেদি মই খোজকাঢ়ি গৈ আছোঁ। যাওঁতে হস্পিটেলৰ সন্মুখত ফুটপাথত এজনী বিকাৰগ্ৰস্ত মাইকী মানুহ পৰি আছে। তাত বহুত দেখা গৈছে মাইকীজনীৰ মূৰত ঘাঁ হৈছে, তাত পোক ধৰিছে, বহুত মাছি ধৰিছে আৰু তাত কোনো খবৰ ল'ব লগা কোনো মানুহ নাই। কিন্তু জানিব পাৰিলোঁ যে যোৱা সোমবাৰ দিনাখন চাপৰ থানাৰ পুলিচে এই বিকাৰগ্ৰস্ত মাইকীজনী ক'ৰবাৰ পৰা আনি হস্পিটেলত ভৰ্তি কৰাই থৈ দিছে আৰু তাত দুদিনমান থকাৰ পিছত শুনামতে আজি ৰাতিপুৱা মাইকীজনী নিজে নিজে হস্পিটেলৰ বেডৰ পৰা ওলাই আহি ফুটপাথত পৰি আছে। কিন্তু বহু সময় হ'ল তাত কোনো হস্পিটেলৰ পৰা কোনো খা খবৰ লোৱা নাই। মাইকীজনী তেনে মৰিব নে জীয়াই আছে এনেকুৱা অৱস্থাত আছে। ৰাইজে চাই আছে, আমিও আহি চালোঁ। চাই পেলাই দেখিলোঁ আমাৰ লোকেল সাংবাদিক তথা কিছু সচেতন ৰাইজে চাপৰ চক্ৰবিষয়া আৰু আৰক্ষী থানাৰ OC চাহাবক জনাৰ পিছত তেখেত তৎপৰতাকৈ আহি পেলাই এতিয়া আকৌ সেই বিকাৰগ্ৰস্ত মাইকীজনীক হস্পিটেলত আকৌ ভৰ্তি কৰাই দিলে। আৰু চাপৰ থানাৰ আৰক্ষী বিষয়াজনে মানৱতাৰ খাতিৰত সেই মাইকীজনী কাপোৰ কানি কিনি আনি এতিয়া তেখেতক দিছে। আৰু চাপৰ হস্পিটেলে এতিয়া ডক্টৰেসকলে কৈ আছে আমি ইয়াত ৰাখিব নোৱাৰিম, তেখেতসকলে ইয়াত উন্নত চিকিৎসাৰ বাবে চিভিল হস্পিটেল ধুবুৰীলৈ পঠাব বুলি জানিব পাৰিলোঁ। তে মই আশা কৰোঁ যে প্ৰশাসন যিখিনি তৎপৰতা লৈছে তাৰ লগে লগে আমাৰ এইজনী বিকাৰগ্ৰস্ত মাইকীজনীৰ কোনো গাৰ্জেন নাই সেই বুলি যে তেখেতৰ চিকিৎসা উপযুক্ত নহ'ব, এইটো খুব বেয়া কথা হ'ব। যে মানৱতা ভুলুণ্ঠিত হৈছে বুলি আমি আজি গম পালোঁ যে ইমান সময় ৰাতিপুৱাৰ পৰা মাইকীজনী তাত ফুটপাথত পৰি আছে, তাত খবৰ ল'ব লগা হস্পিটেলৰ পৰা কোনো ব্যক্তি এতিয়ালৈকে যোৱা নাই। সেইকাৰণে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা আমি এইটো ধিক্কাৰ দিওঁ যে এনেকুৱা হস্পিটেল বা যেনেধৰণৰ যাতে কোনো বিভাগৰ কৰ্মচাৰী নহয় যে গাফিলতি কৰি মানুহৰ জীৱন মৰণৰ কথা চিন্তা নকৰি সিহঁতৰ নিজৰ স্বাৰ্থৰ খাতিৰত খালি চাকৰি কৰি থাকিব, সেইটো যাতে কেতিয়াও নহয়। আৰু মই দাবী জনাওঁ যে আমাৰ এই গাৰ্জেন নোহোৱা বিকাৰগ্ৰস্ত মাইকীজনীক যাতে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। মহিলা হিচাপেতো বহুত দুখ লগা কথা। আমাৰ বয়স তেনেকুৱাই বয়স হৈছে, এনেকৈ যদি আহি হস্পিটেলৰ সন্মুখত একদম মৰা অৱস্থাত আহি অকলেই পৰি থাকিব লাগে, তেতিয়াহ'লে আমাৰ অৱস্থাটো কেনেকুৱা লাগে? আমাৰ দুখ লাগিছে, বহুত দুখ লাগিছে এনেকৈ দেখি। ঘৰত কি কোনো গাৰ্জেন নাই? মানুহজনী কোনো নাই নেকি? কোনো এজন মানুহ নাই। মানুহে দেখি আছে, পুলিচ বাহিনী আহিছে, ডক্টৰবিলাকো আছে, কি কৰিব? সকলোৱে পৰি আছে। কোনোতো মইতো দেখিছোঁ যে গাঁৱৰো মানুহ অহা নাই নেকি? সকলোৱে পৰি আছে। এইটো অৱস্থা কিয় হয় আৰু তেনেকুৱা? এইটো ভালকৈ তদন্ত কৰিব লাগে। কি হ'ল মানুহজনৰ? কোনে আনি থৈছে ইয়াত? কিয় এনেকৈ থাকিব লগা হ'ল? হস্পিটেলৰ বাহিৰত, বাউণ্ডেৰীৰ বাহিৰত কৰি থাকিব লগা হ'ল। এইটোৱেই মই ক'ব লগা আৰু বেছি